চেনেল Z1ৰ সমূহ দৰ্শকলৈ স্বাগতম জনাই আজি আমি এখন বিশেষ বিপণী এখন আমি দেখুৱাবলৈ বিচাৰিছোঁ যে বাঁহ বেতৰ যি কুটিৰ শিল্প এই কুটিৰ শিল্পৰ লগত জড়িত হৈ থকা এখন বিপণী কুটিৰ শিল্পৰ এখন বিপণী আমি দেখুৱাবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। এই বিপণীখনৰ গৰাকী এই জাবিৰ আলী ডাঙৰীয়া আমাৰ লগত উপস্থিত আছে আৰু তেওঁৰ লগৰ বিপণীখনৰ সহযোগী দিল মহম্মদো আমাৰ মাজত উপস্থিত আছে। প্ৰথমতে আমি বিপণীখনৰ মালিক জাবিৰ আলী ডাঙৰীয়াক চিনাকি কৰাই দিছোঁ। নমস্কাৰ, মোৰ নাম মহম্মদ জাবিৰ আলী। মই এই বাঁহ বেত এইবিলাক বস্তু বনাই বিক্ৰী কৰোঁ আৰু লগতে আমাৰ খুব এটা সুখৰ বিষয় এইটোৱে যে বাহিৰৰ পৰা পৰ্যটকবিলাক আমাৰ ইয়াত আহি বস্তুবিলাক চায় আৰু খুবেই ভাল পায় আৰু তেওঁলোকে আমাৰ পৰা ক্ৰয় কৰি লৈ যায়। লগতে এটা কথাই ভাল লাগিছে, আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ প্লাষ্টিক বৰ্জন কৰিছে। বৰ্জন কৰাৰ পৰা আমি বাঁহ বেত বস্তুবিলাক আমাৰ বিক্ৰীও ভাল হৈছে আৰু বিক্ৰী কৰিবও পাৰিছোঁ আৰু এইবিলাক বস্তুৰ পৰা আমাৰ বেমাৰ আজাৰ নহয়। কাৰণ আমি এটা যদি টেবুলত এটা প্লাষ্টিক বস্তু এটা থওঁ, তাত আমি আপেল চাপেল যদি থওঁ, সেইবিলাক বস্তু যিকোনো এটা চেণ্ট হয় সেই প্লাষ্টিকৱালা বস্তু চেণ্টৰ পৰা আমাৰ হয়তো দেহাৰ ক্ষতি হ'বৰ সম্ভাৱনা থাকে। আৰু বাঁহ বেতৰ পৰা আপোনাৰ চেণ্ট নহয়, এইটো আগৰ দিনৰ বস্তু। এইবিলাক কথা হ'ল এতিয়া এই খেৰ আপোনাৰ আগৰ দিনৰ মানুহে জংঘল থাকোঁতে আপোনাৰ কোনো ষ্টীল জাতীয় বস্তু নাছিল, গতিকে এইখিনিতে আমাৰ দৰ্শকসকলক আমি জনাবলৈ বিচাৰিছোঁ যে এনেকুৱা এটা আপুৰুগীয়া, এইটো প্ৰায় বিলুপ্ত হ'বলৈ ধৰা এটা সঁজুলি কুটিৰ শিল্প। এইটো আমাৰ অসমীয়া সমাজৰ এটা আমাৰ সম্পদ, এই আমাৰ এটা কৃষ্টি, যাক কোৱা হয় খেৰ। আজিৰ প্ৰজন্মই হয়তো আজি চিনি নাপায়, হয়তো আমি আজি চিনি নাপাওঁ বুলিয়ে ক'ব লাগিব ভালকৈ। এইটো খেৰ আগৰ দিনত ইয়াৰ জৰিয়তে চাউল জোখা হৈছিলে আৰু তেনেধৰণৰ বিলুপ্ত হ'বলৈ ধৰা কিছুমান সঁজুলি আমাৰ কৃষ্টি সম্পৰ্কীয় সাংস্কৃতিক সম্পৰ্কীয় এই সঁজুলিসমূহ এই বিপণীখনত আছে। সেইকাৰণে এই বিপণীখনৰ এক বিশেষ তাৎপৰ্যপূৰ্ণ এই বিপণীখনৰ আমি ক'ব লাগিব। আৰু ইতিমধ্যে দাদাই কৈছে যে বিপণীখনৰ মালিক আমাৰ দাদাই কৈছে যে ইয়ালৈকে বিভিন্ন ধৰণৰ দেশী বিদেশী পৰ্যটকসকলো এই বিপণীখনলৈকে আহে আৰু নিশ্চিতভাৱে দেশী বিদেশী যিসকল পৰ্যটকে আহি ইয়াৰ পৰা যি কুটিৰ শিল্প বা আমাৰ যি বাঁহ বেতৰ যি শিল্প, অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ যি আমাৰ আপুৰুগীয়া সম্পদ, এই সম্পদসমূহ ইয়াৰ পৰা ক্ৰয় কৰি লৈ যোৱাটো নিশ্চিতভাৱে আমাৰ জাতিটোৰ কাৰণে এটা গৌৰৱৰ বিষয়। এইখিনিতে আমাৰ এই দাদাৰ যি সহযোগী, এই বিপণীখনৰ আমাৰ সহযোগী আমাৰ দিল মহম্মদ ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। আমাৰ দিল মহম্মদ ডাঙৰীয়াকো আমি চিনাকি কৰি দিছোঁ। নমস্কাৰ, মোৰ নাম দিল মহম্মদ। এই দাদাই এই সহযোগিতা আগবঢ়াই আহিছে এই বিপণীখনত। আৰু এই বিপণীখনত বিভিন্ন ধৰণৰ সা সঁজুলি আছে। ইয়াত আছে খালৈ, জাকৈ, বটা, ডলা, চালনী, টুকুৰি, জাপি, বৰ চালনী, তাৰপিছত পাচি, খৰাহী, এইবিলাক বিভিন্ন ধৰণৰ এইটো পল নহয় জানো এটা? হয় হয়, এইখিনিতে আৰু এইটো এটা খুব গুৰুত্বপূৰ্ণ কথা। এইখন এখন পাল্লা, আগৰ দিনৰ পাল্লা। এইটো হ'ল আমাৰ বেতৰ, নহয় জানো? আজিকালি এইবোৰ নাইকিয়া হৈ গৈছে, এইবোৰ প্ৰায় নোহোৱা অৱস্থাত, বিলুপ্তৰ পথত। এনেধৰণৰ যি এটা সঁচাকৈ খুব মনোৰম এটা আকৰ্ষণীয় এখন বিপণী। আৰু এই বিপণীখনৰ জৰিয়তে এই বিপণীখন অৱস্থিত আমাৰ মৰিগাঁও জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ঠিক দাঁতিতেই, গুৱাহাটীৰ পৰা আমি উজনি অসমলৈকে যোৱাৰ এই পথতে এই বিপণীখন অৱস্থিত। আৰু এই বিপণীখনৰ জৰিয়তে আজি জাবিৰ আলী ডাঙৰীয়াই তেওঁ নিজৰ আত্মসংস্থাপন বা কৰ্মসংস্থাপনৰ তেওঁ দুৱাৰ মুকলি কৰিছে। বাঁহ বেতৰ শিল্পৰ জৰিয়তে আমাৰ আপুৰুগীয়া আমাৰ কৃষ্টি যিসমূহ আমাৰ বাঁহ বেতৰ যি শিল্প, কুটিৰ যি শিল্প, সেই শিল্পৰ ব্যৱসায়ৰ জৰিয়তে আজি তেওঁ যিটো আত্মসংস্থাপন, যি কৰ্মসংস্থাপনৰ কাৰণে তেওঁ যি সন্ধান কৰিছে, সেয়া নিশ্চিতভাৱে আজি আমাৰ জাতিটোৰ কাৰণে গৌৰৱৰ বিষয়। আৰু এনেধৰণৰ বিপণী নিশ্চিতভাৱে আমাৰ এক আদৰ্শ হিচাপে আমি ল'ব পাৰোঁ। আৰু এই আদৰ্শৰ লগত জাতীয়তাবাদ নিশ্চিতভাৱে জড়িত হৈ আছে। কম মানে মই আজি এই বাঁহৰ এইবিলাক যি বস্তু বনাই আজি আমি সৎপথত চলিব পাৰিম। কেনেকুৱা চলিব পাৰিম? যেন যিকোনো এটা কৰ্ম আমি কৰিব লাগিব। কৰ্মটো আমাৰ সেনেকুৱা আমাৰ ইণ্ডাষ্ট্ৰিক, আমাৰ অসমত অলপ কম ইণ্ডাষ্ট্ৰিক। গতিকে আমি বাঁহ বেতৰ এইবিলাক বস্তু যদি আমি বনাব পাৰোঁ, বনাই বিক্ৰী কৰিব পাৰোঁ, আমি সৎপথত চলিব পাৰিম আৰু আমাৰ এটা অভিজ্ঞতা হ'ব। ইয়াৰ ক্ৰমান্বয়ে আমি আৰু বঢ়াই আছোঁ, বেতৰ বস্তুও বঢ়াই আছোঁ। আপোনাৰ বাঁহৰ ট্ৰে আছে, এইবিলাক আছে, ভিতৰত আছে, মই উলিয়াব পৰা নাই। সেইবিলাক হয়তো আপোনালোকক মই দেখুৱাম, অকণমান পাছত দেখুৱাম। সুন্দৰ এইটো জাপি,
এয়া জাপি, এইটো আমাৰ জাপি, আমাৰ কৃষকৰ জাপি। তাৰপিছত এয়া হ'ল দাদা, এইটো কি কয়? এইটো এইটো হ'ল পাচি, সৰু পাচি। সৰু পাচি, এইটো আমাৰ কিহত ব্যৱহাৰ হয়? এইটো যেনে কিছুমান চাউল চাউল কিছুমান বস্তু ৰাখিবৰ কাৰণে সৰু জাপি। হয়, হেৰি ডাঙৰ খৰাহি। খৰাহি। এয়া হ'ল বেতৰ খৰাহি। এই বেতৰ খৰাহি। আৰু এয়া হ'ল, এইটো হ'ল আপোনাৰ এইটো সৰু খৰাহি। সৰু খৰাহি, ডাঙৰ খৰাহি। এয়া পাল্লা। এয়া হ'ল আপোনাৰ খালৈ, মাছ মৰা খালৈ। তাৰ লগে লগে এইবিলাক হ'ল আপোনাৰ সৰু এইবিলাক, এই বস্তুবোৰ হয়, সৰু পল। এইবোৰ সজাই থ'বৰ কাৰণে খুব সুন্দৰ, সজাই থ'বৰ কাৰণে। এইটো পাচি, হয়, এইবোৰ সজাই থ'বৰ কাৰণে খুব সৰু পাচি। এয়া ফুলদানি। এছ ফুলদানি, হয় 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 হয়। এইটো হ'ল আপোনাৰ বাঁহৰ বটা। এইখন আমাৰ বাঁহৰ বটা। এইটো হ'ল বেতৰ বটা। এইখন হ'ল আকৌ বেতৰ বটা। খুব সুন্দৰ, নিজৰ সজাই ৰাখিবৰ কাৰণে কিমান সুন্দৰ সঁজুলি। বাঁহৰে তৈয়াৰী, দেখা যায় প্লাষ্টিকৰ নিচিনা। এইখনো কি আপোনাৰ, কি হয়? এইখন কিহত ব্যৱহৃত? এইখন যেনেকুৱা পাণ তামোলৰ কাৰণে যিটো বটা, এইটো এটা হ'ল মানে আপোনাৰ তলৰ হেৰি নথকা বটা এইখন ন? হয় হয়। তাৰপিছত আপোনাৰ এইফালে আছে আপোনাৰ এইবোৰ আছে, তাৰ লগতে আছে এইবোৰ আপোনাৰ আমাৰ লাইটৰ, নহয় জানো? এইটো লাইট ষ্টেণ্ড নেকি? এইটো লাইট ষ্টেণ্ড, হয়। তাৰপিছত ইয়াতে আৰু বহুত আছে সামগ্ৰী, এইবোৰ বহুত ধৰণৰ সামগ্ৰী আছে ইয়াতে। গোটেইবোৰ বাঁহ বেতৰ ঢাৰি আছে, সৰু জাপি আছে, এইবোৰ আপোনাৰ ফুলদানি আছে, বিভিন্ন ধৰণৰ ফুলদানি আছে। এখন ট্ৰে আছে, হয়, খুব সুন্দৰ ট্ৰে, হয়। আৰু এইটো হ'ল আমাৰ সকলোৰে পৰিচিত, আমাৰ ইয়াৰ জাপি, হয়, হ'ব এইটো, হয়। তাৰপিছত এটা উলিয়াই দিব পাৰে জাপি, হয়। এয়া জাপি, হয়, বিভিন্ন ধৰণৰ আমাৰ জাপি, সৰু ডাঙৰ জাপি আছে। তাৰপিছত এইটো হ'ল খুব সুন্দৰ ঘড়ী এটা আছে, এইটো ঘড়ী এটা আছে। এইটো ঘড়ীটো ধুনীয়াকৈ দেখাই দিলে হ'ল। এইটো খুব সুন্দৰ ঘড়ী। এইটো হ'ল বাঁহৰ, নহয় জানো? বাঁহ নহয়, কাঠৰ ঘড়ী। এইটো কাঠেৰে নিৰ্মিত খুব সুন্দৰ ঘড়ী, দীঘল ঘড়ী। এইটো কাঠেৰে সজাই থ'বৰ কাৰণে খুব সুন্দৰ, ধুনীয়া। এইটো বাঁহ আৰু কাঠ সংমিশ্ৰণ কৰি এইটো বনোৱা এটা শিল্প। গোল ট্ৰে এইটো, হয় হয় হয়। গতিকে প্লাষ্টিকৰ আমি বিভিন্ন, আমাৰ এতিয়া বৰ্তমান চৰকাৰে যিটো প্লাষ্টিক বৰ্জনৰ কথা কৈ আছে, প্লাষ্টিক বৰ্জন কৰি এনেধৰণৰ বাঁহ বেতৰ শিল্পৰ পৰা নিৰ্মিত খুব সুন্দৰ যিটো কলাত্মক দিশ ইয়াৰ লগত জড়িত হৈ আছে, তেনেধৰণৰ বিষয়বোৰ, তেনেধৰণৰ সঁজুলিবোৰ আমি ৰাখিব পাৰোঁ। তাৰপিছত ইয়াতে আছে এইবোৰ সৰু ক্ষুদ্ৰ এইবোৰ বস্তু। এইপিনে আমাৰ ধীৰাজক মই এইপিনে দেখুৱাবলৈ দিছোঁ। আমাৰ এই তলৰ এইবোৰ বস্তু কিমান সৰু বিভিন্ন ধৰণৰ ইয়াতে আছে এইবোৰ। এইটো কি কয় দাদা? এইটো কি কয়? বেতৰ বাল্টি, মন্দিৰত গ'লে মানে ফুল চুল নিব পাৰি। আচ্ছা, মন্দিৰলৈকে লৈ যোৱাৰ সময়ত মানে ইয়াতে ফুল বা তেনেধৰণৰ কিছুমান সামগ্ৰী, মন্দিৰৰ সামগ্ৰী ইয়াত লৈ যাব পাৰি। এইটো এটা বেতেৰে নিৰ্মাণ কৰা এটা খুব সুন্দৰ শিল্প। এইটো এটা বাল্টিয়ে, নহয় জানো? এইটো এটা বাল্টি, হয়, বেতেৰে নিৰ্মাণ কৰা এইটো, হয় হয় হয়। এইটো এইটো হ'ল কমপ্লিট বাঁহেৰে তৈয়াৰী, বাঁহেৰে গোটেই নেঠুটো ইয়াৰ তলৰ, এইটো মানে তলৰখিনিও বাঁহ, গোটেইখিনি বাঁহেৰে, খুব সুন্দৰ শিল্প। এইটো হ'ল লাইট, নহয় জানো? লাইট ষ্টেণ্ড এইটো গোটেইখিনিয়ে বাঁহৰ। লেম্প, এইটো এটা লেম্প, হয়, ভিতৰত লাইটৰ ব্যৱস্থা দি এইটো সুন্দৰ এটা লেম্প। এইটো বাৰাণ্ডাত বা নিজৰ ঘৰৰ ড্ৰয়িং ৰুমত সজাই থ'বৰ কাৰণে খুব সুন্দৰ, আকৰ্ষণীয়। তাৰপিছত এইবোৰ মূঢ়াবোৰ আছে, এইবোৰ সৰু জাপি আছে, সৰু আপোনাৰ এইবোৰ এই জাকৈ, খুব সুন্দৰ সজাই ৰাখিবৰ কাৰণে ধুনীয়া নিখুঁত শিল্প, নিখুঁত আমাৰ এই কুটীৰ শিল্প। এয়া আমাৰ জাতিৰ গৌৰৱ, অসমীয়াৰ গৌৰৱ, অসমীয়া জাতিৰ আমাৰ কুটীৰ শিল্প, আমাৰ বাঁহ বেতেৰে নিৰ্মাণ কৰা শিল্পৰ এখন খুব ধুনীয়া আকৰ্ষণীয় এখন বিপণী।
এইবিলাক এনেকুৱা ধৰণৰ বস্তু যদি মই যেনেকুৱা কৰিছোঁ আৰু 10জন যদি এনেকুৱা কৰে, আমি এটা কৰ্মত আগবাঢ়িছোঁ, এনেকুৱা মোৰ নিচিনা যদি আৰু 10জন আগবাঢ়ে, তেতিয়াহ'লে আমি এটা সৎপথ ৰাস্তাত চলিব পাৰিম আৰু আগবাঢ়িব পাৰিম। এয়াকে আমি বিক্ৰী কৰি আমি জীৱন নিৰ্বাহ কৰিছোঁ, ল'ৰা ছোৱালীক পঢ়াইছোঁ, সেয়ে আমি এনেকৈ চলিছোঁ আৰু। এতিয়া আজি আমি এইখিনি আমাৰ দৰ্শকসকললৈকে আমি আগবঢ়াইলোঁ আৰু পৰৱৰ্তী সময়ত এনেধৰণৰ বিভিন্ন ধৰণৰ আমাৰ জাতীয় জীৱনৰ লগত জড়িত বিভিন্ন ধৰণৰ আমি আমাৰ নিজৰ কৃষ্টি সংস্কৃতিৰ লগত জড়িত বিভিন্ন ধৰণৰ অনুষ্ঠান, বিভিন্ন ধৰণৰ ভিডিঅ' আমাৰ চেনেল Z1ৰ জৰিয়তে আমি দৰ্শকসকলৰ ওচৰত আমি দাঙি ধৰিবলৈ আমি প্ৰয়াস কৰিম। এইখিনি কৈয়ে আজি অনুষ্ঠান সামৰিছোঁ। ধন্যবাদ।